নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল JSK আছাম GK লৈ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। JSK আছাম GK ৰ সৈতে মই জিন্তু। আজি আমি লৈ আহিছোঁ চন্দ্ৰযান 3ৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। যিকেইটা প্ৰশ্নোত্তৰে ভৱিষ্যতে যিকোনো পৰীক্ষাত আপোনাক সহায় কৰিব পাৰে। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি আগবঢ়াই নিয়াত সহায় কৰিব, যাতে ভৱিষ্যতে আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ। বলকচোন এতিয়া আমি আগবাঢ়ি যাওঁ চন্দ্ৰযান 3ৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহৰ মাজলৈ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, চন্দ্ৰযান 3 মিছনত চন্দ্ৰযান 3 কি তাৰিখে চন্দ্ৰলৈ উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 14 জুলাই 2023 তাৰিখে। চন্দ্ৰযান 3 মিছন ক'ৰ পৰা উৎক্ষেপণ কৰিছিল? শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা। চন্দ্ৰযান 3 চন্দ্ৰলৈ কোনে উৎক্ষেপণ কৰিছিল? চন্দ্ৰযান 3 চন্দ্ৰলৈ ইছৰো ভাৰতে উৎক্ষেপণ কৰিছিল। ইছৰোৰ সম্পূৰ্ণ নাম কি? ইছৰোৰ সম্পূৰ্ণ নাম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ কোন? ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ এছ সোমনাথ। চন্দ্ৰযান 3 মিছনত কিমান টকা ব্যয় হৈছিল? চন্দ্ৰযান 3 মিছনত 615 কোটি টকা ব্যয় হৈছিল। চন্দ্ৰযান 3ৰ মূল বিষয়বস্তু কি? চন্দ্ৰযান 3ৰ মূল বিষয়বস্তু হৈছে চন্দ্ৰৰ বিজ্ঞান। চন্দ্ৰযান 3 মিছনৰ চন্দ্ৰ অভিযানৰ নেতৃত্ব কোনে দিছিল? শুদ্ধ উত্তৰ ৰিতু কাৰিধাল। চন্দ্ৰযান 3ত ব্যৱহাৰ কৰা ৰভাৰ প্ৰজ্ঞানৰ ওজন কিমান আছিল? ৰভাৰ প্ৰজ্ঞানৰ ওজন আছিল 26 কিলোগ্ৰাম। চন্দ্ৰযান 3 মিছনৰ প্ৰজেক্ট ডাইৰেক্টৰ কোন? চন্দ্ৰযান 3 মিছনৰ প্ৰজেক্ট ডাইৰেক্টৰ মুথাইয়া ভনিতা। চন্দ্ৰযান 3 মিছনৰ সঞ্চালক কোন আছিল? এছ মোহন কুমাৰ। চন্দ্ৰযান 3 মিছনত কাম কৰা অসমৰ দুগৰাকী বিজ্ঞানীৰ নাম কি? চয়ন দত্ত আৰু নিধি শৰ্মা। চন্দ্ৰযান 3 মিছনৰ ৰকেটটোৰ ওজন কিমান? 2900 কেজি। 3900 কেজি। চন্দ্ৰযান 3 মিছনত প্ৰপালচন মডিউলৰ ওজন কিমান? 2148 কেজি।